সময়ৰ বলুকাত খোজ দি পাৰ হৈ যায় সময়বোৰ। মন গহ্বৰত অংকুৰিত হোৱা জীৱনৰ জটিল প্ৰশ্নবোৰত ওলমি ধৰি বাৰে বাৰে থমকি ৰওঁ মই। থমকি ৰৈ সময়ৰ সতে পাখি মেলি উৰিব খোজা মোৰ সপোনবোৰ। উত্তৰ বিচাৰি বিচাৰি ভাগৰে আত্মা। জীৱনৰ বাটত জীৱনে জানিব বিচাৰে জীৱনৰ সংজ্ঞা কি। জীৱনদাতাজনাৰ ওচৰতে যদি আছে ইয়াৰ উত্তৰ, বিচাৰি বিচাৰি আকৌ ভাগৰো তেওঁৰ অস্তিত্ব। ঈশ্বৰৰ ঠিকনা মই পাম ক'ত? নুবুজো মই ভিন্ন শাস্ত্ৰৰ কঠিন তত্ত্ববোৰ। নাজানো মই ভিন্ন মতৰ বাহ্যিক তথাকথিত ধৰ্মীয় ৰীতিৰ তথ্যবোৰ। যদি নিৰ্মল হৃদয়ৰ আত্মিক উপাসনাতে সন্তুষ্ট হয় ঈশ্বৰ, তেন্তে বাট দেখি নোপোৱাসকলে মিছাতেই ঈশ্বৰৰ নাম লৈ ডিঙিত আঁৰি দিয়া অযথা বোজাবোৰে জীৱনটো কোঙা কৰি তোলাৰ প্ৰয়োজনেই বাকী। শাস্ত্ৰই কোৱাৰ দৰে পৰম ব্ৰহ্মই যদি ঈশ্বৰ, ভিন্নজনক ভিন্ন ৰূপে পূজাৰ আৱশ্যকতা ক'ত? পৰম্পৰাক ধৰি ৰখাৰ এয়া এক বৃথা প্ৰয়াস। অজ্ঞানতাৰ অন্ধকাৰ কোঠাত আবদ্ধ আমাৰ জীৱনবোৰ। আলোকৰ সন্ধানত আত্মাই আকৌ জানিব বিচাৰে জ্ঞান আৰু প্ৰজ্ঞাৰ পাৰ্থক্য কি। ঈশ্বৰক বিচাৰি বিচাৰি মহাসমুদ্ৰত সাঁতুৰিব খোজোতেই ঢৌৱে ঠেলা মাৰি আকৌ পাৰত ঠেকেচা মাৰি পেলাই থৈ যায়। ভাগৰুৱা জীৱাত্মাই জিৰণি নাপায়। পৰমাত্মাৰ সন্ধানত বাট বোলে পুনৰ। ঢৌৱে ঢৌৱে উটি ঘাটে ঘাটে খুন্দা খাই পাব নোৱাৰে সত্যতাৰ পৰিসৰ। মাংসিক শৰীৰত বৈষয়িক মায়াত আবদ্ধ থাকি ক্লান্ত হৈ অৱচেতনাত্মা। ঈশ্বৰৰ পবিত্ৰ স্পৰ্শত জাগ্ৰত হয় চেতন শক্তি। খুলি দিওঁ দিনে দিনে গধুৰ হৈ অহা প্ৰশ্নৰ টোপোলাটি। ঈশ্বৰ পুত্ৰৰ জীৱন্ত বাক্যত এটা এটাকৈ খহি পৰে মনৰ জটিলতাবোৰ। শান্তিৰ ৰাজকুমাৰে সৰগৰ পৰা কঢ়িয়াই অনা শুভবাৰ্তাত ভৰসা কৰি আত্মাই নীৰৱে জিৰণি লওঁ। ঈশ্বৰ পুত্ৰক অনুসৰণ কৰি মুখ্যৰ ঠেক বাটটোৰে সাৱধানে আগুৱাওঁ পিতৃৰ ৰাজ্যৰ দিশে। জীৱনৰ বাটত বুটলি ল'বলৈ আপ্ৰাণ চেষ্টা মোৰ। ঈশ্বৰৰ অন্তহীন ৰাজ্যৰ জীৱন পুস্তকত নামপঞ্জী কৰিবলৈ প্ৰয়োজন হোৱা মানৱীয় জীৱনত ঈশ্বৰে আজ্ঞা কৰা সকলোবোৰ। মায়াময় সংসাৰৰ অন্তত যিদিনা লগ পাম তেওঁক, প্ৰাৰ্থনা মাথোন ৰৈ যোৱা অপৰাধবোৰ ক্ষমা কৰি আঁকোৱালি লয় যেন মোক। ঈশ্বৰৰ প্ৰশংসা হওক।